ৰাজু খুন্দলৰো আছে কিছু ভাল লগা কিছু বেয়া লগা মুহূৰ্ত যিহেতু প্ৰতিজন মানুহে ভাল লগা বেয়া লগা মুহূৰ্ত থকাটো স্বাভাৱিক মানুহ হিচাপে প্ৰথমতে বেয়াটো শুনিম কিয়নো ভাল শুনি বেয়া শুনাৰ হেঁপাহ কাৰো নাথাকে জীৱনৰ আটাইতকৈ এটা বেয়া লগা মুহূৰ্ত যদি আপুনি অনুমতি দিয়ে আপোনাৰ পৰা জানিব বিচাৰিম জীৱনৰ আটাইতকৈ বেয়া লগা মুহূৰ্ত কোনটো আছিলে মই ক'ব লাগিব যেতিয়া এখন ডাঙৰ মিটিং হৈছিল তাত আমাৰ ফটিক ৰাজখোৱা নেকি মই পাহৰিছোঁ জয়সাগৰ কলেজৰ এজন তেওঁ প্ৰফেচাৰ হৈছিলে তেওঁ আহিছিলে এটা সংগীত অনুষ্ঠানত তেওঁৰ আগত মোক দিছে অৱস্থাটো খুব তেতিয়া ভাই হাৰমনিয়াম মই কৈছোঁ নহয় হাৰমনিয়াম লৈ যায় মই গীত গাবলৈ ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰাৰ পিছত গোটেই ৰাইজৰ মানে যিটো উৎসাহ চবে উজাৰি হাত তালি মাৰিলে তেওঁ জয়সাগৰ কলেজৰ যিজন মই প্ৰফেচাৰ কথা কৈছোঁ মই নামটো পাহৰিছোঁ মই এতিয়া তেখেত ডিব্ৰুগড় মেডিকেল কলেজত এই আলফাৰ কাৰণে পিছত চিট লৈ তেওঁ আত্মহত্যা কৰিলে তেখেত উঠি আহিলে উঠি আহি ভাইটি তোমাৰ নাম কি প্ৰথম সুধিছে মই সুধিলোঁ চালোঁ মই ছাৰ বুলি কয় ছাৰ মই ৰাজু সোণোৱাল মই নাজানো তেওঁ যে জয়সাগৰ কলেজৰ প্ৰফেচাৰ তেওঁ ক'লে যে তুমি ভূপেন হাজৰিকাৰ আকৌ যদি যাব লাগে শৰাইঘাটলৈ গীতটো গাবলৈ মই ছাৰ চেষ্টা কৰিম কিমান পাৰিম নাজানো কাৰণ সেইটো ৰূপক তালৰ অকণমান অসুবিধা গাবলৈ অকণমান দিগদাৰ হয় তেতিয়া ক'লে কোৱাৰ পিছত মই যে গাবলৈ ষ্টাৰ্ট কৰিলোঁ ছাৰে চাই থাকি আৰু মোক আহি শুভেচ্ছা জনাইছে আৰু দুটামান তুমি গীত গোৱাচোন কি ভাল পোৱা মই ছাৰ বনগীত গোৱা নাই মই গাওঁ গোৱাচোন গালোঁ এই যে গাই থকাৰ মুহূৰ্তত চকু চৰহা বুলি আছে নহয় কিছুমান যি হাত উজাৰি মোক যি উৎসাহ জনায় তাৰে কমিটি এখনৰ এজন মানুহক উঠাই মোক ক'লে তোমাৰ হৈ গ'ল তুমি নামি যাব লাগে ষ্টেজৰ পৰা মোক মানে নামিবলৈ ক'লে নামিবলৈ মোক ক'লে কিন্তু আকৌ ভাল লগা মোৰ তাতে হ'ল যে ৰাইজে কৈছে কি হ'ল মই ক'লোঁ নামিবলৈ কৈছে আমি একদম হেঁপাহ থাকিলোঁ কিন্তু নিজৰ মৰ্যাদাটো বুজি পাওঁ সন্মান বুজি পাওঁ গতিকে তেতিয়া মই নামিবলৈ ষ্টাৰ্ট কৰিলোঁ মোৰ যিবিলাক বাদ্যযন্ত্ৰী আছিলে ইমান পাকৈতো নহয় মই খোল যাবগৈ লাগে তেতিয়াতো আমাৰ ইলেক্ট্ৰিক নহয় হল্ডৰ প্ৰগ্ৰেম হল্ডৰ তেওঁলোকে ধুমাধুম খুলিব ল'লে ৰাইজ গৰম হৈ গ'ল নহয় তেতিয়া কি হ'ল আপুনি মোকতো গাবলৈ দিছিলোঁ কিয় আপুনি নাগায় আপুনি বুলি কৈছে বহুতে তেতিয়া মোক ছাৰে উঠি আহি গ'লে কি হ'ল তুমি ফটকৈ যে খং কৰিলে মোৰ ছাৰ মই খং কৰা নাই মোক কমিটিয়ে নিৰ্দেশ দিছে মই নামি যাব লাগে উদ্যোগতামতে চলিব লাগিব তেতিয়া ছাৰে ক'লে নহয় কিবা যদি থাকে তোমাৰ পিছত মই গাম কিন্তু মই তোমাক অনুৰোধ কৰিছোঁ তুমি আৰু এটা গাব লাগে মই গালোঁ তেতিয়া উপায় নাপাই এটা গালোঁ গাই নামি আহিলোঁ সেইটো অত্যন্ত মানে বেয়া লগা আৰু সেইদিনাখনে মই শপত খাইছিলোঁ সেইজন কিন্তু যিজন ব্যক্তি তেওঁ সংগীতৰ লগত জড়িত কিন্তু তেওঁ আজি তেওঁ ভাগে থাকি গ'ল ভগৱানৰ আশীৰ্বাদত বিৰাট মই প্ৰতিষ্ঠিত এজন শিল্পী হ'ব পৰা নাই কিন্তু কিবা এটা দি যাব বিচাৰিছোঁ মই সেইকাৰণে এতিয়া এটা গান মই কৰিলোঁ ভিডিঅ' মই সেইদিনা উলিয়াইছোঁ যে মোৰ অসমীয়াও আজি জাগিবৰ হ'ল অসমৰ সংস্কৃতি একতাৰ এনাজৰী বিহুখন খেলি মেলি হ'ল মই এইকাৰণে লিখিছোঁ দেখিছোঁ আগৰ বিহুৰ লগত আজি বিহুৰ পাৰ্থক্য আছে এইকাৰণে লিখিছোঁ গতিকে মই কিন্তু গৈ আছোঁ যিমান দূৰ পাৰিছোঁ গৈ আছোঁ প্ৰতিষ্ঠিত শিল্পী হ'ব নোৱাৰিলোঁ কিন্তু তেওঁ আজি তাতে থমকি ৰ'ব লগা হৈছে জ্ঞানী লোকে নিজকে পণ্ডিত বুলি নোকোৱাৰ দৰে ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী হৈও কৈছে যে আজি মই লাহে লাহে আগবাঢ়ি আছোঁ বা মোৰ একো নাই ৰাজু সোণোৱালৰ বহুত আছে আৰু উদ্যোক্তাৰ কথাটো আপুনি সকলো ক্ষেত্ৰতে আপুনি মনত ক্ৰিয়া কৰিব নালাগে কিয়নো সকলো উদ্যোক্তাই শিল্পী নহয় সকলো উদ্যোক্তাৰে শিল্পী সত্তা নাথাকে দুই এক চকু চৰহাৰ কথাটো আপুনি এই সময়ত চিন্তা কৰিব নালাগে কিয়নো আপোনাৰ গীত মাত যথেষ্ট সমাদৰ হয় আৰু এইখিনি আপোনাক আৰু অকণমান মই সংযোজন কৰিব বিচাৰিছোঁ যেতিয়া আপোনাক প্ৰশংসাৰে উপচাই পেলোৱা হয় হাত চাপৰি ওপৰ জুপৰি হাত চাপৰি দিয়া হয় গামোচা দিয়া হয় অভিনন্দন পত্ৰ দিয়া হয় আপোনাৰ ঘৰত মই বহু অভিনন্দন পত্ৰ দেখিছোঁ সেই মুহূৰ্তটো কেনেকুৱা লাগে বাৰু সেই মুহূৰ্তটো আত্মহাৰা হওঁ আৰু তাতকৈ আমাক একো নালাগে এবাৰ এঠাইত বিহু কৰিবলৈ গ'লোঁ বিহু ফাংচন কৰিবলৈ গৈছোঁ তাত ইমানেই ফূৰ্তি বৰষুণ দি আছে বোকাত পিছলি নাচিছে মোৰ 1 লাখ টকাত এগ্ৰিমেণ্ট হৈছিলে মই লাষ্টত মই 40,000 পইচা এৰি থৈ আহিছোঁ তাত বিহু সমিতিক এৰি থৈ আহিছোঁ আনন্দ আত্মহাৰা হ'লোঁ ইমানেই উৎসাহ ইমানে তেওঁলোকে উৎসাহ দিছে আৰু যিটো কৰিছে বোকা আহে মোক লৈ যায় টানেই বোকা লাগিব বুলি আকৌ বেয়া লাগিছে মই এটা প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ আহোঁতে মোৰ অসুবিধা হ'ব কিন্তু ৰাইজৰ সমাদৰক আপুনি নেওচা দিব নোৱাৰে গতিকে তেওঁলোকে সমানে নাচিছে লগত ছোৱালীবিলাকে নাচিছে কি সুন্দৰ পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰে ক'ব নোৱাৰে মানে এইবিলাক কথা গতিকে এইটো ভাল লাগে আজি 2 বছৰ আমি যদিও মই ক'লোঁ নহয় প্ৰতিষ্ঠিত শিল্পী নহ'লেও কিছুমান জেগাত আজিও বিচাৰে যিহেতু আমি টুলুঙা কিছুমান গান আজি মই কোনো শিল্পীক মই বেয়াকৈ ক'ব বিচৰা নাই যুগৰ লগত ৰাজিতা খুৱাই যাব লাগে কিন্তু তাৰ সমান্তৰালভাৱে নিজৰ সংস্কৃতিটো আমাৰ অসমীয়া জাতিৰ যি সংস্কৃতি লোক সংস্কৃতি জীয়াই থাকিলে এটা জাতি থাকিব নোৱাৰে গতিকে সেইখিনি বজাই থাকিবলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ গতিকে সেইটোৱে মানে আপোনাক এতিয়া বৰ্ণনা কৰিব নোৱাৰিম ইমানেই ভাল লাগে ইমানেই আনন্দ
এটা সময়ত হাৰমনিয়ামখন কান্ধত লৈ যোৱা ৰাজু সোণোৱালে আজি প্ৰগ্ৰাম কৰিবলৈ গ'লে নিজৰ গাড়ীখন নিজে চলাই যায় কেনেকুৱা অনুভৱ বাৰু ভাল লাগে কৰ্ম কৰিবলৈ মই লাজ নকৰোঁ কাৰণ কেলৈ মই কৈছোঁ আগেই যুদ্ধ মোৰ এখন ট্ৰেক্টৰ আছিলে প্ৰথম ট্ৰেক্টৰখন মই লৈছোঁ আপুনি বিশ্বাস নকৰিব যিটো দীঘল টেলাৰ মানে চবে ঘূৰাব নোৱাৰে নিব নোৱাৰে ৰাতিপুৱা 7টা বজাত ওলাই যাওঁ ঠাণ্ডা দিন এওঁ কয় যিটো পাৱাৰ গ্ৰেডে 6খন ট্ৰেক্টৰ লগাই তেওঁলোকে শেষ কৰিব নোৱাৰিলে মই এখন ট্ৰেক্টৰে 1.5 মাহত গোটেই কামটো শেষ কৰিছোঁ নিজে হাল মাৰিছে হাল মৰা নহয় আপোনাৰ খুঁটা টানিব লাগে যিটো আপোনাৰ ৰাজীৱ গান্ধী বৈদ্যুতিক আঁচনি যিটো মানে সেইখিনি কাৰেণ্টৰ ট্ৰেক্টৰ নিজে চলাইছোঁ খুঁটা নিজে টানিছোঁ খুঁটা নিজে লোড কৰোঁ আকৌ প্লেচ কৰি মই 1.5 মাহত শেষ কৰিছোঁ 7 লাখ টকা মই উপাৰ্জন কৰিছোঁ ট্ৰেক্টৰখনৰ পৰা 7 লাখ টকা উপাৰ্জন কৰিছোঁ 1.5 মাহত তাৰমানে আপোনাৰ ৰাতি 12টা বজালৈকে আহোঁ এওঁ মোক গালি দিয়ে ঘৰত যে ইমান দেৰি আপুনি কষ্ট কেলৈ কৰিছে মই বোলো একো নাই কষ্ট কৰাত মই লাজ নকৰোঁ এতিয়াও মোৰ গাড়ী চলাবলৈ ড্ৰাইভাৰ নাথাকিলে মই নিজে যাওঁ কেতিয়াবা পইচা তোলোঁ কেতিয়াবা চকা তোলোঁ তলত বহি খোলোঁ মানে স্বাভাৱিক কথা নিজৰ কৰ্ম নিজে কৰিছে তাৰমানে কৰ্ম কৰাত লাজ নাই আমাৰ বাবাই কৈছে যে কৰ্ম কৰিলে লাজ নাই চুৰ কৰি খোৱাটোহে লাজ গতিকে সেই চেষ্টা অব্যাহত ৰাখিছোঁ আদৰ্শ ল'ৰাকো দি যাবলৈ বিচাৰিছোঁ ল'ৰা ছোৱালী সমাজকো দিব বিচাৰিছোঁ আৰু এইবিলাক কথা মই ক'ৰবাত সুযোগ পালেও কওঁ যেতিয়া মই ঘোষক হিচাপেও যাওঁ ঘোষক হিচাপেও মাতে বিভিন্ন বেলেগ বেলেগ অনুষ্ঠানত মই ঘোষক হিচাপে যাওঁ যিকোনো অনুষ্ঠান মাতিলে মই মাজে মাজে লগাই যাওঁ এইবিলাক কথা যে কৃষি কি কাৰণে মানুহে কৰিব লাগে অকল কৃষি কৰিলে খাবলৈ কাৰণে নহয় তাত দেশৰো আৰু কিছুমান উপযোগিতা আছে উপকাৰিতা আছে গতিকে এইবিলাক কথা মই কওঁ মাজে মাজে এইবাৰ আহোঁ হয় এটা বেয়া লগা মুহূৰ্ত অনিচ্ছা সত্ত্বেও সুধিছোঁ কাৰণ জানিবলৈ মন যায় যে ৰাজু সোণোৱালৰো বেয়া লগা মুহূৰ্ত থাকিব পাৰে কাৰণ আজিৰ তাৰিখত আপোনাক যদি কোনোবাই দেখে বা আপোনাৰ বিষয়ে কোনোবাই জানে কোনো লোকে হয়তো অনুভৱ কৰিব নোৱাৰিব যে ৰাজু সোণোৱালে ইমান এটা কষ্ট বা সংগ্ৰামৰ পথেৰে আহি ৰাজু সোণোৱাল আজি প্ৰতিষ্ঠিত এটা খুব বেয়া লগা মুহূৰ্ত যদি আপুনি অনুমতি দিয়ে বেয়া লগা মুহূৰ্ত জানিম মানে আটাইতকৈ বেয়া লগা মুহূৰ্ত জীৱনৰ আটাইতকৈ বেয়া লগা অলপ আগতে ক'লোঁ সেইবিলাক মুহূৰ্ত আটাইতকৈ বেয়া আৰু এটা কথা বেয়া লাগে যেতিয়া আপুনি কিবা এটা কৰ্ম কৰিবলৈ গৈছে কোনোবাই আহি আপোনাৰ হয় এইটো কাম কৰিলে ফলৱতী হবিনে বুলি সোধাৰ লগে লগে উৎসাহিত কৰি দিয়ে মানে একেবাৰে নাইকিয়া কৰি দিয়ে তেতিয়া সেই মুহূৰ্ত তেনেকুৱা আছে মই যেতিয়া চাহ খেতি প্ৰথম কৰিব লৈছোঁ এজন ব্যক্তি তেওঁৰ নাম নুসুধিব নাম ক'ব নালাগে বাৰু তেওঁ আহিলে তাৰপিছতে আহি আৰু মানে তেওঁ গোটেই কথাখিনি ক'ব নোৱাৰোঁতে এই কয় এই আজিকালিতো বাগান লগাই লাভ নাই নহয় হেৰি লগাব লাগে বাঁহ লগাব লাগে মই ভাবিছোঁ বাঁহটো লগাব লাগে হয় বাঁহ আমাৰ নাইকিয়া যাৰ নাই বাঁহ তাৰ নাই হাঁহ ঠিকেই আছে কিন্তু বাঁহ লগাবলৈ বুলি কোৱা হ'লে আমি উপাৰ্জন দিশটো চাব লাগিব চাহ বাগানে আপোনাক 6 মাহ দিব উপাৰ্জন বাঁহে আপোনাক এবছৰত দিব এবছৰত আপোনাৰ গাজ ওলাব 10ডাল 15ডাল বাঁহ ওলাব গতিকে সেইটো এটা মুহূৰ্ত অলপমান থমকি ৰৈছিলোঁ মই সেই ব্যক্তিজনৰ এতিয়া সেইজন ব্যক্তি আহি মোৰ পৰা চাহ খেতিৰ সম্পৰ্কে সোধে মই বোলো এতিয়াহে মই কৈছোঁ যে পাতৰ ৰেট কমি গৈছে চাহ লগাই লাভ হ'ব জানো কিন্তু তেওঁক মই বেয়া চেঞ্জত কথাটো কোৱা নাই আৰু মই কৈছোঁ যে তুমি বাঁহটো লগোৱা লগত যদি পাৰা তামোল গছ দিয়া তামোল নাইকিয়া হৈছে 200 টকা পোন হৈছে আৰু চাইডে যদি পাৰা ক'ৰবাত বাঁহ দিয়া তেওঁৰ কথা তেওঁ কৈছে গতিকে সেইটো এটা অত্যন্ত বেয়া লগা মুহূৰ্ত যেতিয়া কোনোবাই কিবা এটা কাম কৰিবলগীয়া আছে আকৌ মই পুখুৰীও কৰিছিলোঁ পুখুৰীও আছে মোৰ দাদা ঢুকোৱাৰ কাৰণে অকণমান এৰি দিছোঁ মই এতিয়া 1 বিঘামান এটা পুখুৰী ঘৰতে আছে আৰু 10টামান পুখুৰী বেলেগ জেগাত আছে গতিকে যিকোনো কাম যদি কোনোবাই কৰোঁতে উলিতে যদি কোনোবাই মোহাৰি দিবলৈ বিচাৰে তেতিয়া দুখ লাগে আৰু সেইটো তথাপিতো কিন্তু আত্মবিশ্বাস থাকিলে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব নিশ্চয়কৈ কিছু কথা আমি ক'ব লাগিব একাংশ লোক আছে কেঁকুৰা জাতি বুলি কয় আমি অনিচ্ছা সত্ত্বেও কৈছোঁ কিয়নো কোনো লোক যেনেকৈ কেঁকুৰাক এটা মোনা বা এটা পাত্ৰত থৈ দিলে ইটোৱে আনটোক তললৈ টানে আমাৰো মাজত একাংশ লোক আছে যিসকল লোকে নিজে একো কৰিব নোৱাৰে আনে কিবা এটা কৰিলে তাত চকু চৰহাৰ দৰে টানিবলৈ বিচাৰে কি তেনেবোৰ কথাত গুৰুত্ব নিদিয়ে আক্ষেপ নকৰে ৰাজু সোণোৱালৰ দৰে বহু অসমীয়া যুৱকে আজি ৰাজু সোণোৱালক লৈ আমি নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছোঁ মনত যদি দুৰ্দান্ত হেঁপাহ আৰু সাহস থাকে কৰ্মস্পৃহা থাকে কৰ্মোদ্যম থাকে সমস্যা যিয়েই নাহক নিজেই প্ৰতিষ্ঠিত হ'ব পাৰে কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ পোকৰত নুঘূৰি বা চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি নাখায় প্ৰত্যেকেই যদি নিজাকৈ স্বাৱলম্বী হোৱাৰ যত্ন কৰে নিশ্চয় সফলতা এদিন আহিবই তাৰ এখন সুন্দৰ নিদৰ্শন তাৰ এটা সুন্দৰ ছবি ৰাজু সোণোৱাল সদৌ ৰাজু সোণোৱালক এই সুযোগতে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাজু সোণোৱাল আগুৱাই যাওক ৰাজু সোণোৱালৰ কণ্ঠ ৰাজু সোণোৱালৰ কৰ্মস্পৃহা কৰ্মোদ্যমে এদিন বিশ্বত প্ৰতিষ্ঠা লাভ কৰক তাৰ আশাৰে আজিৰ অনুষ্ঠানৰ পৰা সামৰিছোঁ
আৰু আপোনাৰ খুব ব্যস্ততাৰ মাজত সময় দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালৈও বহুত ধন্যবাদ। আজি নগাঁৱৰ পৰা ইমান দূৰ আহি সুবিধা মোক দিলে। মোৰ মনৰ কথাখিনি ভাৱ প্ৰকাশ কৰাত আপোনাৰ যিটো আপুনি দেখুৱালে, যিটো আগ্ৰহ দেখুৱালে, এই কথালৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।